আপুনি যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ৰেড কালাৰ বুটামটো ক্লিক কৰক আৰু কিনাৰত থকা বেল আইকনটো ক্লিক কৰক। আপোনালোকে ডেইলি 1 GB ডাটা ল'বলৈ বিচাৰে যদি প্লে ষ্ট'ৰৰ পৰা এটা এপছ ডাউনলোড কৰিব লাগিব। এপছটোৰ নাম হৈছে মাই জিঅ' এপ। বহুতেই এই এপছটো ব্যৱহাৰ কৰে। আপোনালোকে প্লে ষ্ট'ৰত মাই জিঅ' এপ বুলি চাৰ্চ কৰিলে পাব। আপুনি জিঅ' বুলি চাৰ্চ কৰিলেও পাব। এইটো আপুনি দেখা পাইছে মাই জিঅ' এপ। আপুনি ডাউনলোড কৰাৰ পিছত আপুনি ইনষ্টল কৰি ল'ব। মোৰ অলৰেডি ডাউনলোড কৰা আছে। ইনষ্টল হৈ যোৱাৰ পিছত আপুনি অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপুনি এইদৰে দেখা পাব। এতিয়া আপুনি ইয়াত দেখা পাব গেট ইমাৰ্জেঞ্চি ডাটা নাও এণ্ড পে' লেটাৰ। আপোনাৰ যদি ডাটা শেষ হৈ থাকে তেতিয়া আপুনি এই এপছটোৰ পৰা আপুনি ইমাৰ্জেঞ্চি ডাটা ল'ব পাৰিব। আপুনি এপছটো অ'পেন কৰাৰ লগে লগে দেখা পাব গেট ইমাৰ্জেঞ্চি ডাটা নাও এণ্ড পে' লেটাৰ। আপুনি তাত ক্লিক কৰিব। এতিয়া আপুনি দেখা পাইছে ইমাৰ্জেঞ্চি ডাটা লোন। এতিয়া আপুনি ইয়াৰ পৰা 1 GB ডাটা ল'ব পাৰিব। আপুনি এই ডাটা 5 বাৰ ল'ব পাৰিব। এতিয়া আপুনি কি কৰিব, তলত দেখা পাইছে প্ৰচিড, তাত আপুনি ক্লিক কৰিব। এতিয়া আপুনি দেখা পাইছে গেট ইমাৰ্জেঞ্চি ডাটা, তাত আপুনি ক্লিক কৰিব। এতিয়া আপুনি তলত দেখা পাইছে এক্টিভ নাও, তাত আপুনি ক্লিক কৰিব। এতিয়া আপোনালোকে দেখা পাইছে মোৰ ইয়াত এক্টিভেট হৈ গ'ল। আপোনালোকৰ কেতিয়াবা যদি ইমাৰ্জেঞ্চি ডাটা দৰকাৰ হয় তেতিয়া আপোনালোকে এই এপছটোৰ পৰা আপোনালোকে 1 GB কৈ 5 বাৰ ল'ব পাৰিব। আপোনালোকে যেতিয়া 1 GB কৈ লোন ল'ব তেতিয়া আপোনালোকৰ পিছত 11 টকা আপুনি যেতিয়া ৰিচাৰ্জ কৰিব তেতিয়া আপোনাৰ সেই 11 টকাটোৰ পৰা 1 GB কৈ নেট কাটি দিব। এইটো এটা লোন হয়, আপুনি ডেইলি 1 GB কৈ ল'ব পাৰিব। আপোনালোকৰ যদি কেতিয়াবা ইমাৰ্জেঞ্চি ডাটা দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে এই এপছটোৰ পৰা আপোনালোকে ডেইলি 1 GB কৈ 5 বাৰকৈ লওক, লগতে এনজয় কৰক। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, লগতে কিনাৰত থকা বেল আইকনটো ক্লিক কৰক। ধন্যবাদ।